ফুফু গৈ আহিলে ৰাতিপুৱাই ৰাতিপুৱাই আহা মোৰ লগত আহিবা বৰ ধুনীয়াকৈ বনাইছে দেই ছোৱালীজনীয়ে হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ খেটেটেং খুটুটুং বজাই আনিছা যে ইমান ধুনীয়াকৈ আনিছে আমাৰ ছোৱালীজনীও এইফালে মায়ে ৰুটি লৈ আহিছে গুড মৰ্ণিং সকলোকে আজি দেওবাৰ হয় আটাইবোৰ ঘৰতে আছোঁ আজি এয়া গা পা ধুই আজৰি হ'লোঁ আৰু বেটিকো গা পা ধুৱাই ৰাতিপুৱাই আৰু এই ধুনীয়াকৈ টোপনিও গ'লগৈ তাই খাই বৈ ডাব্বা সোমাই আছে নেকি আৰু চব্জিটো ক'ত নবনালি ইয়ে চব্জি নহয় খাই যাও খাই লওঁ ৰাতিপুৱা বনাই দিলে আহক খাই ল'ব কালি যে ৰাতি ঘপককৈ আহিলে আপুনি মোৰ ছাবস্ক্ৰাইবাৰবোৰক হাই এটা দিয়া নাই শুনিছে নাই হাই এটা দি দিয়কচোন এইফালে কি মানে হাই এটা কৈ দিয়ক হাই গুড মৰ্ণিং বুলি কৈ দিয়ক এই বেছি আপুনি অকণমান কেলে এনেকুৱা অঁ হাই গুড মৰ্ণিং বুলি কৈ দিয়ক এটা ভালকৈ কৈ দিয়ক না হাই গুড মৰ্ণিং কালি মই ৰাতি হঠাতে গুচি আহিলোঁ বুলি কৈ দিয়ক খাবলৈ দিয়া যদি বেছি অকণমান আপুনি এয়া বোপাই বজাৰৰ পৰা আহিলে কি কি আনিলি চাং ঢেৰ শাক পাচলি দিছে মাংস আনিছে গাহৰি মাংস বহুত আছে দিল্লী যাব ৱাও আকৌ দিল্লী যাবি তই কি কাৰণে অসমতো ঢেৰ চাকৰি ওলাইছে দেই এটা কাম এটাত সোমাই আহিছিলেগে ক'ত কৈ দেচোন তই কেলে উঠাইছ বাৰু আজি ঘৰলৈ আহিছে অ বেটি তই কেলে গুচি আহিলে বাৰু আজি মই ছুটীত আহিছোঁ আকৌ দেওবাৰ বুলি কি দেওবাৰ বুলি মই বেলেগ এখন ইণ্টাৰভিউ যাব লাগে ক'ত যাব লাগে দিল্লী যাম কি ক কিনো পোৱালি 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 ইমান যোগে কি ইমান যুগে আৰু এইফালে খানা বনোৱা দায়িত্বত মোৰ পৰিলে মায়ে ভাতটো বনালে বাৰু মই এতিয়া মাংসটো বনাই আছোঁ দেউতাই বজাৰৰ পৰা গাহৰি মাংস আনিছিলে তাকে এতিয়া বনাই আছোঁ আৰু এইফালে মই দুডোখৰমান তাৱাতে এনেই গৰম কৰি লৈছোঁ আৰু পুৰা টেষ্টটো ল'বলৈ পুৰা জুইত পুৰাটো টেষ্টটো বেলেগেই বাৰু সেইটো সুকীয়া কিন্তু এতিয়া খাবলৈ মন গৈছে পুৰা মাংস গতিকে উপায় নাই জুই নাই এই গেছতে এনেকৈ তাৱাতে গৰম কৰি লৈছোঁ আৰু মোৰ এই মাংস চব্জিটো লাহে লাহে হৈ আছে বনাই লওঁ আৰু একেডোখৰ মোৰ হৈ গ'ল মাংস নাখাওঁ নাখায় যদি নল'ব দিয়ক আকৌ কেলৈ দিম আকৌ আৰু দুগা গোটেইকেইডোখৰ দিয়া নাই তোমাৰ এপিচ ল'বলৈ দিছোঁ অঁ ডাঙৰডোখৰে লয় তই খাৱ নাই চবে ডাঙৰ ডাঙৰ কেইডোখৰ বাছি বাছি লৈ ল আৰু এই সৰু সৰু কেইডোখৰ মোৰ ভাগতে থাকিলেগে মায়ে খাবা জানো হা
কেডোখৰ মোৰ পিটকা কেডোখৰ शिखर जीने की इसीलिए मैं उनकी बहुत इज्जत करता हूँ गुड मॉर्निंग सर सिर्फ विश मत करो काम करो यस सर रेडी लैब की रिपोर्ट बन गई है এটি জলপান বনাই ল'লোঁ আৰু এইটো বাপেকে চাওক জীয়েকে লোৱা কাপোৰ মূৰত পাগুৰি মাৰি আছে খাব লাগিব দিয়া আহা এইটো খাবা আহা আহা সেনেকে পুপা 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 কৈ দিয়া অ' বাবা good girl my baby good girl oh কি কৰিছা হেনুবা কি কৰিছা মোক সুধিয়া এয়া ভিনিয়াক খোলা লগৰ কেৰম কম্পিটিশ্যন হৈছে দেই যো জিতা ওই সেকেন্ডাৰ আপোনাৰ গুটি বনাই দিলে ওই সেকেন্ড হয় নাকি সেকেন্ডাৰ ও ও ডিউটি যাব লাগে আইও বহিয়ে লওঁ সিহঁতৰ খেল চাবলৈ ময়ো গৈ আছিলে না ৰখিলে মতামত নিছো ৰখা পিছত আনিছো অলপ গেজু কৰা কৰি হৈছে হেনো দুইটাৰ মাজতে কোনটোৱে গেজু কৰিছে কোনটোৱে গেজু কৰিছে নোৱাই সি গেজু কৰে হতে কোনটোৱে নাই পৰা এৱাই হ'ব আৰু মই জনাত গেজু নাম্বাৰ 1 টো এৱাই হ'ব হয় নাই আমি ফিল্ডত খেলা মানে নেক্সট বৰ্ড নেকি এইটো বৰ হাইলে একে বৰ্ডে ন পালো মোক লাষ্ট নিদিব আকৌ আপুনি और अभी ये शॉट मार रहा है मेरा पतिदेव ये गया वाओ गुड शॉट এইটা বন্ধ হৈ আছে থাকক কেনে মনসা এনেকে সোমালে ন ইমান ধুনীয়াকে সোমালে এই বকন কুলা কুলা দেখে দেখিব যায় দেখোন যে ফ্লিপকার্ট কোনাই মনাই পাইছো মই চাই মেলি তই এড্ৰেছটো দে আমি লৈ আহোঁগে হয় নাই এই আনি ল'লে আমাৰ বোলে ৰিচিপ্ট যদি পইচা পঠাই দে এইটো লৈ আমি যাচোন বুলি এইফালে বোলে আইফোন বুকিং কৰি আইফোন নল'লে 5000 বুকিং কৰিছিলে এতিয়া পইচাটো নোখোজো বোলে বুকিঙৰ 5000টো তাকে কৈছোঁ ৰিচিপ্টখন দে আমি লৈ আহোঁগে এইটো এনেই নহয় ফেচবুকত যে হেৰি কৰিছিলে তো 5000 কি এনে গছত লাগিছে আমি লৈ আহিমগৈ ন ৰিচিপ্টটো দিবি ইমানে ইয়াৰ লাষ্ট মানে এই বুকিঙৰ পইচাটো নোখোজেগৈ বোলে এতিয়া এয়া যাবগৈ ওলাইছে আৰু এতিয়া আকৌ যায়গৈ এতিয়া চৈকে ক'লৈ যাম কথা কৈছে ক'লৈ যামগৈ কামলৈ ডিউটি জেগালৈ শুই আছিলে তাইও আমি যাওঁগে কৈছোঁ নিনিয়ে আমাক কেলৈ নিনিয়ে কেলৈ নিনিয়ে লৈ যাওক আমাকো
মতাটোৰ লগতে আজাদিত খামগে মোৰ 2 টকামান বাচিব এতিয়া এই কেনেকুৱা কথা কয় আপুনি কেনেকুৱা কথা কয় মাইকী মানুহ কথা নাজানো নে কি এই মই একোৱে নাজানো নে মই অকল নমালমে গুচি আহিলোঁ ক'ত অহ ৰখ কৈ আছোঁ যায়গে নেকি ক'ত যায় এতিয়া আৰু অলপ খোলক আকৌ এখন ডিউটি যায়গা তই বহি ল চকলেট খাব কিবা এটা দিয়ক না মই লগাই যাওঁ নেকি বাৰু মটন খাব কিবা এটা দিয়ক এটকীয়া আছে পাই এই তাতে দেখিছোঁ অঁ সেইটো মই নিজে কিনি খাবলৈ খুজিছোঁ মোৰ জীৱনটো খুচুৰা পইচাই কৰি দিলে আৰু আপুনি হয় নাই হে মোৰ জীৱনটো খুচুৰা পইচাই কৰি দিলে আৰু বাই বাই পালেগে ফোন কৰিব হা মই নকৰি নাথাকোঁ আৰু তই কি হাঁহিছিলি আজি কেলে স্কুল গৈছিলি দেওবাৰ কি আছিলে এইটো এয়া যদি মাহীয়ে গোলালেহি হঠাতে চব হঠাতে অহা মানুহে আমাৰ ঘৰত আৰু কালিৰ পৰা বৰ্তা ছোৱালী হয় হেৰি ভণ্টি হয় আৰু মাহী গ'লে তাকে অলপ ওলাই গৈছে নে ৰাস্তাত খোজকাঢ়িবলৈ আৰু বেটিকো অকণমান ফুফু কৰাইছোঁ ন ইমান ভাল পায় তাই ফুৰালে নহয় চাওকচোন তাই ফূৰ্তিটো মই ফুফু গৈছোঁ কৈ দিয়া ফুফু গৈছা কেনেকৈ জঁপিয়াই দেখিছাই কিমান ফূৰ্তি পাই বা আৰু আমাৰ বেটিও এয়া ধুনীয়াকৈ শুই গ'ল এতিয়া আৰু ময়ো ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ দি যাব তেন্তে আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই